হিচাপে পুলিচক খবৰ দিয়াটো মোৰ দায়িত্ব গতিকে মই দিলোঁ ইমান দিনে এই গাঁওখনকে ইফাল সিফাল কৰি থাকিলে কোনেও চিনি পাবলৈ সক্ষম নহ'লে বাৰু যিয়েই নহওক সেই সময়ত আইনৰ পৰা বাচি গ'লেও এতিয়া ৰাইজে যেতিয়া মোৰ হাতত চমজাই দিছে মোৰ কৰণীয়খিনি মই কৰিবই লাগিব এতিয়া তহঁতে কি কৰিম বুলি ভাবিছ যি হয় সকলো আইনমতে হ'ব দেউতা সিদ্ধান্ত আইন আদালতে লয় এবাৰ চাবলৈ আৰু এবাৰ লগ পাবলৈ ইচ্ছা আছিল এই মানুহজনৰ যিয়ে আমাৰ মাৰ বুকুৰ কোমৰ পৰা চিৰদিনৰ বাবে কাঢ়ি লৈ গৈছিল এই চোতালখনলৈ আনি এই মহাপাপীৰ এক ৰূপ বহু সময় ধৰি চাই আছো মহাপাপী মানুহ দেখিবলৈ কেনেকুৱা তাৰ বাহিৰে আৰু বেলেগ একো ভাবিবলৈ মোৰ পক্ষে নাই কি দেখিলি এই জৰা জীৰ্ণ দেহাটোত তহঁতে কি দেখা পালি বিকল হৈ পৰা এই মগজুটোৱে তহঁতক জানো চিনি পাইছে বুজি পাইছে জানো সি আজি এই নিজৰ চোতালতে এই চকীখনত তলৰ অথৰ হৈ বহি আছে ইয়াক দেখি মোৰ মনত হীনভাৱে আহিছে নে ভূতো ভাৱ জাগিছে মই কিন্তু নিজকে প্ৰশ্ন কৰি উত্তৰটো কিন্তু পোৱা নাই দেই পুলিচ আহিলে মোক খবৰ দি মাতি পঠিয়াব মই এতিয়া আহোঁ দেই মই আহিছোঁ মামা এইফালে চাচোন পানী খাব বিচাৰিছে হ'ব পাই মোৰ মনটোৱে কৈছে তাক এগিলাচ পানী আনি তাৰ পানী পিয়া দূৰ কৰিম আৰু মোৰ মনৰ এফালে কি কৈছে জানো কি মামা পানীৰ সলনি তাক মই এই ৰূপমান বৰটি আনি তাৰ মুখত ঢাল দি দিম কেতিয়াও এই মুহূৰ্তৰ সমান ভাগৰ অনুভৱ কৰা নাই শৰীৰটো ভাগৰি পৰিছে মোৰ মগজুটো ভাগৰি পৰিছে সকলোৱে লক্ষ্মী দেৱীৰ লগত তুলনা কৰিছে কলা ঘন চুলিখিনি উজ্জ্বল চকু দুটা মোৰ এতিয়াও স্পষ্ট হৈ আছে জানো মুখৰ নৌ বৰষা মাতটো আৰু শাড়ীটো এই চোতালে দিয়ে তাইক চুচৰাই দি ফুল কপিলিত পেলাই দিছিল
ভিতৰৰ পৰা আৰু ইয়াৰ পৰাও হল কপিলৈকে অৰিজিনেল মেঘালয় কেঁচা তেজপুৰ মই এইখন ভিতৰতে চাব কৰিছিলোঁ মামা আৰু তাৰ কেঁচা তেজপুৰ কুকুৰ কেইটা চেলেকি খাই বিচাৰ পালে কেনেকৈ শাস্তি মাৰিম সেইবোৰ ৰাতি টোপনি অহা নাছিল মোৰ চকুৰ সন্মুখত এই চকীখনত বহি আছে অথচ মই একোৱেই কৰিব পৰা
অলপ পাছতে পুলিচ আহি এই মানুহজনক লৈ যাব। তাৰ পাছতে আমি এই কথা সম্পূৰ্ণকৈ পাহৰি যাব লাগিব। কষ্ট হ'ব, কিন্তু আমি পাৰিব লাগিব। মনটো ডাঠ কৰ। অতীতৰ আধাৰখিনিলৈ আমি ভয় কৰি থাকিলে নহ'ব। সন্মুখৰ পোহৰখিনিলৈ আমি আগবাঢ়ি যাব লাগিব। আৰু আমি আমাৰ জীৱনটোক নতুনকৈ সজাব লাগিব। পাৰিব লাগিব ভণ্টি, পাৰিব লাগিব।